हेलो एवरीवन কি খবৰ সকলোৰে আজি আপোনালোকৰ লগত এটা বহুতেই ধুনীয়া মুহূৰ্ত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এয়া আছিল 2022 চনত যেতিয়া মই প্ৰথমবাৰৰ বাবে কটনৰ বাকৰিত বিহু নাচিছিলোঁ যদিও এয়া সোলো এক্ট নাছিল আমি গ্ৰুপতে নাচিছিলোঁ তথাপিও এয়াই প্ৰথমবাৰৰ বাবে আছিল যেতিয়া মই কটনত বিহু নাচিছিলোঁ তাৰ পাছত বাৰু বহুতবাৰেই নাচিলোঁ এতিয়ালৈকে যি কি নহওক আমাৰ পাৰফৰ্মেন্সটো বহুতেই ভাল হৈছিল যদিও প্ৰেক্টিচ খুবেই কম আছিল হয়তো কেৱল 2-3 দিনৰ বাবে প্ৰেক্টিচ কৰিছিলোঁ তাৰ মাজতো আকৌ হাঁহি ধেমালি কৰিয়ে বেছিভাগ সময় পাৰ হৈ যায় প্ৰেক্টিচ বুলিবলেতো খুব কমেই হয় কথা বতৰাৰ মাজেৰে সময়বোৰ কেনেকৈ পাৰ হৈ যায় ধৰিবকে নোৱাৰি ভিডিঅ'টো সন্মুখৰ পৰা ভালকৈ কৰা নহ'ল যদিও যিমানখিনি ক্লিপছ আছিলে সেইখিনিয়ে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ এয়া আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়ালোঁ ভাল পাব বুলি আশা কৰিছোঁ আৰু কেনেকুৱা লাগিলে নিশ্চয় জনাব ধন্যবাদ